নমস্কাৰ শ্ৰোতা বন্ধুসকল এটা কথা জানেনে বাৰু আমি সচৰাচৰ দেখোঁ যে কিছুমান মহিলাই খুব ধুনীয়াকৈ সাজ-সজ্জা কৰি থাকে ধুনীয়াকৈ কাপোৰ কানি পৰিধান কৰি সুগন্ধিত হৈ থাকে আৰু কিছুমান মহিলা অতি লেতেৰা পেতেৰাকৈ থাকে এই কথাটো এষ্ট্ৰলজিয়ে ডিফাইন কৰিছে যে আমি মহিলাসকল ঘৰত সচৰাচৰ কেনেকৈ থাকিব লাগে শ্ৰোতা বন্ধুসকল আপোনালোক হয়তো আচৰিত হ'ব যে এষ্ট্ৰলজি বা বাস্তুশাস্ত্ৰৰ মতে যিসকল ঘৰৰ মহিলাই মানে যিসকল মহিলাসকল ঘৰৰ লক্ষ্মী হয় নহয়নে বাৰু ঘৰৰ যিগৰাকী মেইন মহিলা তেখেত ঘৰৰ লক্ষ্মী হয়নে আৰু তেখেতে যেতিয়া ভাল ধৰণে সাজ-সজ্জা কৰি সুগন্ধিত হৈ থাকে ধুনীয়াকৈ চুলি তুলি আঁচুৰি চিজিল হৈ থাকে এযোৰ পৰিষ্কাৰ পৰিপাটি থকা কাপোৰ পিন্ধি থাকে মানুহে যেতিয়া তেখেতক দেখি সন্তুষ্টি লাভ কৰে বা মানুহে বাহিৰৰ মানুহে দেখিব বা ওচৰ চুবুৰীয়াই দেখিব বৰ ভাল লাগি যায় নহয়নে তো এই কথাটো কি হৈছে আমাৰ শুক্ৰ গ্ৰহৰ যিটো মেইন লক্ষণ হৈছে সেইটো হৈছে যে সাজ-সজ্জা যিটো মানে আমি আভূষণ কওঁ বেশভূষা কওঁ আজি চাওক মই এতিয়া মেখেলা চাদৰযোৰ পিন্ধি ধৰক এই ভিডিঅ'টো কৰিছোঁ চ' এই ধৰণৰ বেশভূষা যিটো থাকে বা এটা সুন্দৰ ৰূপ যিটো থাকে সেইটো শুক্ৰ গ্ৰহে ভাল পায় আৰু শুক্ৰ কি হয় আমাৰ ঐশ্বৰ্য বিভূতিৰ প্ৰতীক মানে আমি যিটো মানে সা সম্পত্তি বিচাৰোঁ বা পইচা পাতি বিচাৰোঁ বা ঘৰখনৰ সা সম্পত্তি পইচা পাতি হাজবেণ্ডৰ পইচা পাতি সকলো কিন্তু শুক্ৰ গ্ৰহে নিৰ্ধাৰণ কৰে গতিকে সেইকাৰণে মোৰ ঘৰৰ সকলো তিৰোতালৈ অনুৰোধ যাতে আপোনালোকে মেক্সিটো পিন্ধি নাথাকক হ'ব পাৰে ৰাতি শুবৰ সময়ত পিন্ধিব পাৰে কিন্তু ৰাতিপুৱাই আপুনি গা পা ধোৱাৰ পাছত ধুনীয়াকৈ আপুনি এযোৰ পৰিষ্কাৰ পৰিপাটি থকা কাপোৰ পিন্ধি ধুনীয়াকৈ আপোনালোকে ভালকৈ মানে থাকিবলৈ চেষ্টা কৰক এইটোৱে কি কৰিব আপোনালোকৰ যিটো আৰ্থিক অৱস্থা সেইটোও ভাল কৰিব আৰু লগতে ঘৰখনলৈ সুখ শান্তি কঢ়িয়াই আনিব চাওকচোন ইমান চিম্পল আৰু সকলো মহিলাই ধুনীয়াকৈ সাজি কাচি থাকি ভাল পায় নহয়নে বাৰু চ' মোৰ এই ভিডিঅ'টো যিমান পাৰে লাইক আৰু শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আহিছোঁ